নমস্কাৰ। ইতিমধ্যে কেকে ষ্টেট ওপেন ইউনিভাৰ্চিটিয়ে মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰীৰ প্ৰথম চেমৰ আজি পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। আপোনালোকৰ যিসকলে ফাৰ্ষ্ট চেমত জানুৱাৰী বেচত এডমিশ্যন লৈছিলে তেখেতসকলৰ MA, MCom, MSW, MBA আৰু ডিগ্ৰীৰ BA, BBA, BCom আদি সকলোৰে পৰীক্ষা অহা 31 জুলাইৰ পৰা 18 আগষ্টলৈকে অনুষ্ঠিত হ'ব। আপোনালোকৰ সহায় হোৱাকৈ মই ইয়াত ৰুটিনখন দি দিছোঁ। আপোনালোকৰ পৰীক্ষাৰ যিখন ৰুটিন আহিছে, আপোনালোকৰ 31 জুলাইত আছে প্ৰথম পৰীক্ষা, 7 আগষ্টত আছে দ্বিতীয়খন প্ৰশ্ন কাকত, 4 আগষ্টত আছে দ্বিতীয়খন, 31 জুলাইত প্ৰথমখন আছে, 4 আগষ্টত আছে দ্বিতীয়খন, 7 আগষ্টত আছে তৃতীয়খন, 11 আগষ্টত আছে চতুৰ্থখন, 14 আগষ্টত আছে পঞ্চমখন আৰু 18 আগষ্টত আছে আপোনালোকৰ ষষ্ঠখন পেপাৰ। ঠিক তেনেদৰে ডিগ্ৰীও বিভিন্ন ধৰণৰ BA, BBA, BComৰ পৰীক্ষা সূচীও ঘোষণা কৰিছে। তেখেতসকলৰো 31 জুলাইৰ পৰা আৰম্ভ হ'ব। আপোনালোকক জনাইছোঁ, আপোনালোকে কেকে ষ্টেট ওপেন ইউনিভাৰ্চিটি ৱেবছাইটত গৈ আপোনালোকে যিটো লাৰ্ণাৰ কৰ্ণাৰ্ছত গৈ তাৰপিছত ৰুটিনত গৈ আপোনালোকে ৰুটিন এণ্ড নটিছত গৈ তাত পৰা যি ৰুটিন আছে ডাউনলোড কৰি ল'ব পাৰিব। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব। ধন্যবাদ।